নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে এতিয়ালৈকে এখন চৰকাৰী টয়লেট লাভ কৰা নাই, অৰ্থাৎ আপোনালোকে 2023 চনৰ পৰা পিছত 24 বা 25 এইকেইটা ভিতৰত এই 3 বছৰৰ ভিতৰত আপোনালোকে যদি কেতিয়াবা আপোনালোকে চৰকাৰী টয়লেট এপ্লাই কৰিছিলে তো আপোনালোকৰ কাৰণে অতিকৈ ভাল খবৰ আহি পৰিছে। অপেক্ষাৰ মাতত আপোনালোকৰ অন্ত পৰিছে। গতিকে আপোনালোকক কিন্তু এতিয়া মানে চৰকাৰৰ তৰফৰ পৰা কিন্তু ভাৰত চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকৰ চৰকাৰী টয়লেট যিটো আছে এই টয়লেটৰ লিষ্টখন ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে আপোনালোকে ধৰি লওক আপোনালোকে অহা মাহত 15 বা 16 তাৰিখৰ ভিতৰতে কিন্তু আপোনালোকে এই টয়লেটৰ টকাখিনি আপোনালোকৰ বেংকৰ একাউণ্টত লাভ কৰিব পাৰিব। গতিকে আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টৰ আধাৰ কাৰ্ডৰ লগত ডিভিডি লিংক কৰি ৰাখিব। ইয়াত একমাত্ৰ ইম্পৰ্টেণ্ট কথা এইটোৱে হৈছে আৰু আপোনালোকে এই টয়লেটখন অতি সোনকালে লাভ কৰি আছে। গতিকে আপোনালোকৰ কোনসকলৰ মানে টয়লেটটো এপ্ৰুভ হৈছে বা আপোনালোকৰ কোনসকলৰ ৰিজেক্ট হৈছে আপোনালোকে কিন্তু লিষ্টখন চাবলৈ চেক কৰিলে কিন্তু আপোনালোকে গম পাই যাব যে আপোনাৰ নামটো লিষ্টখনত আছে নে নাই। আৰু যদি আপোনাৰ নামটো লিষ্টখনত আছে তেন্তে যিটো মানে আপোনালোকৰ এপ্লিকেশ্যন আইডি যিটো আছে সেই আইডিটো আপোনালোকৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব লাগিব আৰু আপোনালোকে এইটো চেক কৰিব লাগিব। আৰু এইটো মানে আপোনাৰ আইডিৰ মানে কাৰণ এটাই, আপোনালোকৰ যেতিয়া পঞ্চায়তত ভেৰিফিকেশ্যন হ'ব তেতিয়া কিন্তু আপোনালোকৰ মানে ডকুমেণ্ট কেইটা জমা দিব লাগিব আৰু 4-5 দিনমান ভিতৰতে কিন্তু আপোনালোকৰ পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব। গতিকে মই আপোনালোকক আজি দেখুৱাই দিম যে আপোনালোকে চৰকাৰী টয়লেটৰ মানে যিটো ফাইনেল হোৱা ভেৰিফিকেশ্যন লিষ্ট ইতিমধ্যে ওলাইছে সেই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আৰু এই লিষ্টত আপোনাৰ নাম আছে নাই আপুনি কেনেকৈ চাব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'ৰ আগলৈকে গম পাই যাব। এতিয়া বলক মই আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকে কেনেকৈ চৰকাৰী টয়লেটৰ সেই ভেৰিফিকেশ্যন হোৱা লিষ্টখন আপোনালোকে কেনেকৈ নিজৰ মোবাইলতে ঘৰতে বহি কেনেকৈ চেক কৰিব পাৰিব। এতিয়া বলক সেই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই লিষ্টখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেল আছে, হোৱাটছআপ চেনেলত আপোনালোকে লিংকটো পাই যাব। গতিকে আপোনালোকে এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব এটা অপশ্যন আছে আপোনালোকৰ MR14 বুলি লিখা আছে। আপোনালোকে ইয়াত চাব MR14 বুলি লিখা আছে। MR14ত আপোনালোকৰ আছে ফিজিকেল এণ্ড ফাইনেন্সিয়েল প্ৰগ্ৰেছ। আপোনালোকে MR14ত ইফালে চাব ফিজিকেল বুলি লিখা আছে। গতিকে আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে MR14ত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মানে ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু আপোনালোকৰ এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত কিন্তু আপোনালোকে ইয়াত চাব প্ৰথমতে কিন্তু আপোনালোকৰ মানে যিটো আসামটো সেই আসামটো কিন্তু আপোনালোকে প্ৰথমতে চিলেক্ট কৰি ল'ব। আপোনালোকে যেতিয়া আসামটো চিলেক্ট কৰিব, অসমৰ কাৰণে আসামটো আপোনালোকে যেতিয়া চিলেক্ট কৰিব তেতিয়া কিন্তু ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত কিন্তু এনেকৈ মানে লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এতিয়া আপোনালোকক চিলেক্ট কৰিব দিছে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নেমটো। আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নেমটো আপোনালোকে ইয়াত চাব পাৰিব যে আপোনালোকৰ মানে কিমানজনৰ হেৰি হৈছে, আপোনালোকৰ ডিষ্ট্ৰিক্টত মানে কিমানজনে কৰিছে বা কিমানজনৰটো পাইছে বা কিমানজনে পোৱা নাই বা কিমানজনৰ মানে হেৰি গৈছে, ৰিজেক্ট গৈছে, এপ্ৰুভ হৈছে, আপোনালোকে গোটেইখিনি তথ্য আপোনালোকে ইয়াত চাব পাৰিব। গতিকে আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ মানে যিটো মানে আপোনাৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। মই এক্সাম্পলৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচটো অ'পেন হ'ব। গতিকে আপোনালোকৰ কোনটো মানে হেৰি হয়, আপোনালোকৰ ব্লকটো হয়, ব্লকটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। আপোনালোকৰ নিজৰ ব্লকটো আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। যেতিয়া আপোনালোকে ব্লকটো চিলেক্ট কৰি ল'ব তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত কিন্তু আপোনালোকৰ মানে যিটো ভিলেজ আছে ভিলেজটো কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ মানে শ্ব' কৰিব। আপোনালোকে ইয়াত চাব যে আপোনালোকৰ ভিলেজৰ নামত মই এক্সাম্পলৰ কাৰণে এটা মানে ভিলেজ আপোনালোকক দেখুৱাই দিছোঁ। ৰ'ব, অমৰাগুৰি মই এইটো মানে আপোনালোকক ভিলেজটো মই আপোনালোকক শ্ব' কৰাই দিছোঁ। ইয়াত চাব যে অমৰাগুৰি মানে কিমান মানে হেৰি হৈছে, ৰিজেক্ট গৈছে বা কিমান মানে এপ্ৰুভ হৈছে বা কিমানজনে পাইছে বা কিমানজনে পোৱা নাই, সকলোখিনি তথ্য কিন্তু আপোনালোকে এইটো মানে হেৰিত আপোনালোকে পাই যাব। মই আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ মানে যিটো ভিলেজৰ মানে যিটো হয় আপোনালোকৰ ভিলেজৰ চিধা আপোনালোকে এইখিনি জেগাত চাব যে এইখিনি জেগাত আপোনালোকৰ LGD ভিলেজ কোড বুলি লিখা আছে। আপোনালোকে এই কোডটো আপোনালোকে লিখিব যদি আপোনাৰ ভিলেজটো এইটো হয়, আৰু আপোনালোকে এই কোডটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব। কাৰণ আপোনালোকৰ মানে বহুতৰ এনেকুৱাকৈ অসুবিধা হয় মানে বেলেগ পঞ্চায়তত পইচাটো সোমাই যায় বা বেলেগ বেংকৰ একাউণ্টত পইচাটো সোমাই যায়। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।